পঢ়ি আছা আৰু ক'ত পঢ়ি আছা? মোৰ চেনেলটো খোলা কিমান দিন হ'ল? তুমি ষ্টৰিবোৰ ক'ত পোৱা? কিতাপৰ পৰা লোৱা নেকি? তোমাৰ চেনেলটো যুটীয়া নেকি? তুমি পইচা মাহে মাহে পাই থাকা নেকি? নমস্কাৰ, মই জুৰিবুৰে আজি আপোনালোকৰ বহুতৰে প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আচলতে মোক বহুতে মেছেজতে হওক বা কমেণ্টতে হওক বহুতো ধৰণৰ প্ৰশ্ন কৰি আছিলে আৰু সেইকাৰণে ভাবিলোঁ যে এটা ভিডিঅ' কৰি আপোনালোক সকলোৰে প্ৰশ্নৰ উত্তৰ একেলগতে লৈ আহোঁ। আৰু প্ৰশ্নসমূহ মই এখন বহি লিখি লৈছিলোঁ, প্ৰায় 6-7টামান চাগে প্ৰশ্ন আহিছিলে নেকি। তাৰে ভিতৰতে প্ৰথম প্ৰশ্নটো সুধিছে, তোমাৰ ঘৰ ক'ত, কি পঢ়ি আছা আৰু ক'ত পঢ়ি আছা? তাৰ পাছৰ প্ৰশ্নটো, ইউটিউবৰ চেনেলটো খোলা কিমান দিন হ'ল? আপোনাৰ ভিডিঅ' নোপোৱা হ'লোঁ যে। তুমি ষ্টৰিবোৰ ক'ত পোৱা? কিতাপৰ পৰা লোৱা নেকি? আৰু এটা প্ৰশ্ন, তোমাৰ চেনেলটো যুটীয়া নেকি? তাৰপিছতে আৰু এটা প্ৰশ্ন কৰিছে, তুমি পইচা মাহে মাহে পাই থাকা নেকি? এইখিনি আছিলে প্ৰশ্ন আৰু এই প্ৰশ্নসমূহৰ উত্তৰ মই নিশ্চয় দিম। আচলতে তাত কমেণ্টত বা মেছেজত লিখিব নোৱাৰি ইমানখিনি উত্তৰ, আৰু সেইকাৰণে ভাবিলোঁ যে মই এনেকৈ আপোনালোকক প্ৰশ্ন উত্তৰ দিম। বাৰু এতিয়া মই প্ৰথম প্ৰশ্নটোৰ উত্তৰকে দি ল'ব খুজিছোঁ। প্ৰথম প্ৰশ্নটো আছিলে যে তোমাৰ ঘৰ ক'ত, কি পঢ়ি আছা আৰু ক'ত পঢ়ি আছা? মোৰ ঘৰ যোৰহাট, এলেংমাৰ মজিয়াভেটি, আৰু মই আচলতে বৰ্তমান পঢ়ি থকা নাই, পঢ়া কমপ্লিট হ'ল মোৰ, আৰু মই এখন স্কুলত শিক্ষয়িত্ৰী কামত ব্যস্ত হৈ আছোঁ। আৰু মই ক্লাছ 10লৈকে পঢ়িছিলোঁ নামদেউৰী হায়াৰ ছেকেণ্ডেৰী স্কুল, আৰু HS পঢ়িছিলোঁ লুইট ভেলী একাডেমি, আৰু BA পঢ়িছিলোঁ DCB গাৰ্লছ কলেজ, আৰু MA কৰিছিলোঁ মই JB কলেজ। সেয়াই আছিলে। তাৰ পিছৰ প্ৰশ্নটো হৈছে, ইউটিউবৰ চেনেলটো খোলা কিমান দিন হ'ল? ইউটিউবৰ চেনেলটো খোলা আচলতে মোৰ প্ৰায় 4 বছৰেই হৈ গ'ল। আৰু এটা প্ৰশ্ন কৰিছে যে তোমাৰ ভিডিঅ' নোপোৱা হৈছোঁ যে। হয়, মোৰ ভিডিঅ' দিয়া আচলতে অলপমান লেট হৈছে। মাজতে ৰেগুলাৰ দিবলৈ চেষ্টা কৰিছিলোঁ, মানে ৰেগুলাৰ মানে 10 দিনৰ মূৰে মূৰে বা 7 দিনৰ মূৰে মূৰে বা 15 দিনৰ মূৰে মূৰে ভিডিঅ' দিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু আজিকালি হয় বাৰু অকণমান মোৰ লেট হৈছে, মানে যিহেতু শ্বুটিং কৰিব লাগে, ষ্টৰিবিলাক দিবৰ কাৰণেতো বহুত মানে ষ্টৰি লিখিব লাগে, তাৰ উপৰিও শ্বুটিং কৰিব লাগে, সেইবিলাক কৰিবলৈ বহুত টাইম লাগে। আৰু যিহেতু মোৰ স্কুলো আছে, সেইকাৰণে স্কুলৰ পৰা আহি মেলি মানে এলাহ লাগে, আৰু তাৰ উপৰিও দেওবাৰ দিনটোত পাওঁ, সেই দিনটোতো যেতিয়া পাৰোঁ আৰু সময় চাই লৈ কৰোঁ। আৰু এটা প্ৰশ্ন হৈছে যে আপুনি ষ্টৰিবোৰ ক'ত পায়, কিতাপৰ পৰা পায় নেকি? এইটো প্ৰশ্ন আচলতে মোবাইলত বুলি নহয়, মোক বহুতেই সুধি আছে, মোবাইলতো সুধিছে, আৰু ফ্ৰণ্টত কোনোবাই লগ পালেও মোক এইটো প্ৰশ্ন কৰে, মানে মোৰ ষ্টৰিবোৰ তুমি ক'ৰ পৰা পোৱা বা তই ক'ত পাৱ? ষ্টৰিবোৰ মানে কোনোবাই দি দিয়ে নে কিতাপৰ পৰাই লওঁ নে কি কৰোঁ? বহুতে মোক এইটো প্ৰশ্ন কৰি থাকে। ভালেই হৈছে এইটো প্ৰশ্ন আকৌ মোবাইলতো কৰাৰ কাৰণে। আচলতে মই ষ্টৰিবিলাক নিজেই লিখোঁ, আকৌ কিতাপৰ পৰা নলওঁ। আৰু ষ্টৰিবোৰ মানে ভাবি থাকোঁ, আৰু ক'ৰবাত কিবা এটা দেখিলে সেইটোকে মনতে মানে কল্পনা কৰি লওঁ, বা এইটো ষ্টৰিকে বনাম বুলি ভাবোঁ, আৰু সেইমতে লিখোঁ, আৰু তেনেকৈ এটা ষ্টৰি হৈ যায়। আৰু 2-এটা ভিডিঅ' মোৰ ভাইটি এটা আছে, DJ দুৰ্লভ, সিও দিছিলে, এটা নে 2টা ভিডিঅ' মানে ষ্টৰি সিও দিছিলে। আৰু এটা প্ৰশ্ন, তোমাৰ চেনেলটো যুটীয়া নেকি? মোৰ চেনেলটো আচলতে যুটীয়া নহয়, মই কৈছোঁৱে মোৰ চেনেলটো খোলা 4 বছৰমান হ'ল। 3 বছৰমানলৈকে মই অকলেই কৰি আছিলোঁ, ব্লগ দিছিলোঁ, তাৰ উপৰিও ছিংগল ডান্স দিছিলোঁ, মই নিজেই নাচি ডান্স দিছিলোঁ, আৰু ৰিলছ কিবা কিবি দি আছিলোঁ। তাৰ পাছত আজি প্ৰায় 1 বছৰমানৰ আগৰ পৰা মই ষ্টৰি দিবলৈ ধৰিছোঁ। প্ৰথমতে মই ষ্টৰিবিলাক মানে 1-2টা ষ্টৰি দিছিলোঁ, তাৰ পাছত মই নিজেই ডাবল পাৰ্ট কৰি কৰি ষ্টৰি দিছিলোঁ। তাৰ পাছত এতিয়া মোৰ ওচৰ চুবুৰীয়াসকলক লৈ বা যিয়ে আগ্ৰহ কৰে মোৰ ষ্টৰিত এক্টিং কৰিবৰ কাৰণে, সেইসকলক লৈ মই ষ্টৰিবিলাক এতিয়া বৰ্তমান বনাওঁ। আৰু তাৰ উপৰিও ৰীণা আপোনালোকে পায়ে থাকে ভিডিঅ'ত, তাইও মোৰ লগতে প্ৰায়ে থাকে। আৰু তুমি পইচা মাহে মাহে পাই থাকা নেকি?
মই আচলতে মাহে মাহে পইচা পাই নাথাকোঁ এনেকৈতো পইচা পোৱালে ভালেই আছিলে আৰু এটা কথা কৈ দিওঁ দেই বহুতেই মানে মই পইচা বহুত পাওঁ বুলি ভাবে আচলতে ছাবস্ক্ৰাইবাৰ যিমান হ'লেও আপুনি পইচা সিমান নাপায় ছাবস্ক্ৰাইবাৰ লাগিলে আপোনাৰ 1 লাখো হৈ যাওক আপুনি যদি ভিডিঅ' দিব নোৱাৰে বা ভিডিঅ'ত ভিউজ নাহে তেতিয়া কিন্তু আপুনি পইচা নাপায় তো সেইটো কথা আজি মই ক্লিয়াৰ কৰি দিছোঁ বহুতেই মোক ভাবি থাকে মই বহুত পইচা পাওঁ তেনেকৈ পইচা পালে ভালেই আছিলে মই তেনেকৈ পইচা নাপাওঁ সিমানেই আছিলে আৰু যদি আপোনালোকৰ বেলেগ কিবা কুৱেশ্যন কৰিবলৈ আছে তেন্তে কৰিব পাৰে আজিলৈ আহিছোঁ তেন্তে বাই বাই